নমস্কাৰ বন্ধুসকলক আজি মই আপোনালোকৰ বাবে এটা বহুত ডাঙৰ খবৰ লৈছোঁ বিটিসি ভিসিডিসি সেক্ৰেটাৰী যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিল সেইসকলৰ ভাল খবৰ কাৰণ এডমিট কাৰ্ড এতিয়া অফিচিয়েল ৱেবছাইটত ৰিলিজ হৈ গৈছে লগতে পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হৈছে এতিয়া এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক কাৰণ মই ষ্টেপ বাই ষ্টেপ প্ৰচেছ দেখাম কিদৰে এডমিট কাৰ্ড ডাউনলোড কৰিব আৰু পৰীক্ষাৰ তাৰিখ কেতিয়া হ'ব বন্ধুসকল চাই থাকক বন্ধুসকল প্ৰথমতে আমি ইয়াতে সিলেকশন বোৰ্ড যোনটো অফিচিয়েল ৱেবছাইট হয় সেইটোত আহিছোঁ আপোনালোকে সাৰ্চ কৰিব চেন্ট্ৰেল সিলেকশন বোৰ্ড বুলি সাৰ্চ কৰিলে আহি যাব তাৰপিছত ইয়াতে আপুনি লেটেষ্ট নটিফিকেশ্যনটো চাব ইয়াতে লেটেষ্ট নটিফিকেশ্যন আহিছে নোটিছ ৰিগাৰ্ডিং কণ্টেণ্ট conduct written examination for VCDC secretary and admit card download schedule ইয়াতে আপুনি ৰেড মোডত ক্লিক কৰিব যোনটো আপোনাৰ নোটিছ আহিছে সেইটো আপোনালোকে দেখিবলৈ পাব বন্ধুসকল এই নোটিছটিত কৈছে অফিচ দা ৰিটেন টেষ্ট কণ্ডাক্ট কমিউনিটি বড়োলেণ্ড ইউনিভাৰ্চিটি মেইন নোটিছটোত আছে দিছ ইজ ফৰ ইনফৰমেশ্যন দা কনচাৰ্ট ডেট পাৰ্চেন্স এডভাৰটাইজমেণ্টছ নম্বৰ CSB BTC 18/2025 19 dated 20th March 2025 and letter of CSB Guide letter number CSB BTC 18/2025-24 dated 25th April 2025 the Borderland University has been assigned the conduct written examination of VCDC secretary. Accordingly, the Borderland University will hold the written examination of VCDC secretary on 25 May 2025 across the Borderland territorial region. Therefore, the candidates who have applied for written examination are hereby directed to download the admit card by visiting Borderland website CSB website from 13 May to 20 May 20 May 2025. বন্ধুসকল এই নোটিছৰ মেইন কথা ক'বলৈ গ'লে 25 মেত আপোনাৰ এক্সাম হ'ব ৰিটেন এক্সাম হ'ব তাৰপিছত আপোনালোকে যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিল মানে সেইসকলৰ বাবে 25 মে তাৰিখে এক্সামটো হ'ব ৰিটেন এক্সাম আৰু এডমিট কাৰ্ডটো আপোনালোকে 13 মেৰ পৰা 20 মে লৈকে আপোনালোকে ডাউনলোড কৰিব পাৰিব এই কথাটো ইয়াতে অফিচিয়েল ৱেবছাইটত এনেধৰণে নোটিছটোত কোৱা হয় বন্ধুসকল যোনটো আপোনাৰ এডমিট কাৰ্ড হ'ব এইটো আপোনাৰ 13 মে তাৰিখে ডাউনলোড কৰা লিংকটো দিব তাতে আপোনালোকে ডাউনলোড কৰা লিংকটো অফিচিয়েল ৱেবছাইট পাই যাব তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন আইডিটো দিব আৰু পাছপোৰ্ট দি লগইন কৰিব এডমিট কাৰ্ডত ডাউনলোড কৰিব পাৰি এডমিট কাৰ্ডত আপোনালোকে গোটেইখিনি ডিটেইলছ পাই যাব আপোনাৰ এক্সাম চেণ্টাৰ গোটেইখিনি পাই যাব কেতিয়া আছে কেই তাৰিখে আছে আপোনাৰ এক্সামটো গোটেইখিনি তাতে পাই যাব এডমিট কাৰ্ডটোতে বন্ধুসকল 25 মে তাৰিখে আপোনাৰ পৰীক্ষাটো হ'ব ৰিটেন টেষ্টটো বন্ধুসকল মানে আপোনাৰ হাতত এতিয়া বহুত কম সময় আছে আপুনি যদি এতিয়াও প্ৰস্তুতি সম্পূৰ্ণ কৰায় তেন্তে এতিয়াও সময় আছে আপোনালোকে প্ৰস্তুতি গতি কৰক বন্ধুসকল মই ৰিটেন এক্সামৰ কাৰণে সিলেবাছখিনি কৈয়ে দিছোঁ বন্ধুসকল চাব পাৰিব ইয়াতে কৈছে এক্সামিনেশ্যন ইণ্টাৰভিউ দ্য এলিজিবিলিটি কেণ্ডিডেট এপ্লাই ফৰ দ্য পোষ্ট as mentioned of will be have appear for written examination and oral interview their own expense and when he called for বন্ধুসকল ইয়াতে কৈছে মানে আপুনি ৰিটেন এক্সাম ক্লিয়াৰ কৰিলে আপোনাক ইণ্টাৰভিউ কাৰণে মাতিব তাৰপিছত আপোনাৰ ৰিটেন এক্সামৰ কাৰণে ইয়াতে সিলেবাছখিনি কৈছে দ্য এলিজিবিলিটি কেণ্ডিডেটছ উইল এপিয়াৰ ফৰ এ ৰিটেন এক্সামিনেশ্যন 2 hours মানে আপোনাৰ 2 ঘণ্টাৰ এক্সাম হ'ব কণ্টেইনিং টোটেল মাৰ্কছ হ'ব আপোনাৰ 100 ৰিটেন এক্সামটো 85 হ'ব আৰু ইণ্টাৰভিউত হ'ব আপোনাৰ 15 মাৰ্কছ অন দ্য ছাবজেক্ট হ'ব আপোনাৰ জেনেৰেল ইংলিছ হ'ব তাৰপিছত জেনেৰেল নলেজ হ'ব স্পেচিয়েলিষ্ট এমপ্লয়িজ অফ BTR আছাম মানে আপোনাৰ BTR আৰু অসমৰ বিষয়ে আপোনাৰ জেনেৰেল নলেজ লাগিব তাৰপিছত লজিকেল ৰিজনিং আপোনাৰ ৰিজনিং লাগিব তাৰপিছত আৰ্থিমেটিক লাগিব আপোনাৰ ইয়াতে মই নোটিছখন চাইছোঁ মই গোটেইখিনি নটিফিকেশ্যন নোটিছ আৰু গোটেইখিনি লিংকখিনি মই ডিছক্ৰিপশ্যনত দিম আপুনি লিংকখিনি তাতে চেক কৰি ভালদৰে আপুনি পঢ়ি পিনে চাব পাৰিব তাৰপিছত আপোনাৰ মেক্সিমাম সময় মানে আপুনি টাৰ্গেটেড ষ্টাডি কৰক আজি বাজে জাহান তাম পঢ়ি নল'ব একদম চিলেবাছ ৱাইজ আপোনালোকে টপিক ৱাইজ পঢ়ি ল'ব গোটেইখিনি বন্ধুসকল এইটো আছিল আজিৰ গুৰুত্বপূৰ্ণ আপডেট ভিডিঅ'টো যদি কিবা ভাল লাগিছে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যদি এডমিট কাৰ্ড ডাউনলোড কৰিব কিবা প্ৰব্লেম হ'ব তেন্তে আপোনালোকে কমেণ্ট কৰিব মই হেল্প কৰিম আৰু লিংক কেতিয়াবা 13 তাৰিখে এক্টিভ হ'ব তেতিয়া মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম আপোনালোকে তাত যাই পিনে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব বন্ধুসকল আৰু যদি কিবা চিলেবাছৰ প্ৰব্লেম হয় তেন্তে কমেণ্ট কৰিব মই ভিডিঅ' বনাই দি দিম চিলেবাছৰ বিষয়ে আৰু কিবা যদি ইনফৰমেশ্যন লাগে তেন্তে কমেণ্ট কৰিব মই দিম ৰিপ্লাই দিম নিশ্চয় বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুসকলকো শ্বেয়াৰ কৰিব থ্যাংকছ ফৰ ধন্যবাদ জয় হিন্দ